হেল্ল' ফ্ৰেণ্ড, জব ইনফৰমেশ্যন চেনেললৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনালোঁ। আজি আমি আলোচনা কৰিম মিছন বসুন্ধৰা 3.0 সময়সীমা ইতিমধ্যে বৃদ্ধি কৰা হৈছে। কিমান দিনলৈ বৃদ্ধি কৰা হৈছে আজি আমি এইটো ভিডিঅ'ত জানিবলৈ চেষ্টা কৰিম। আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজি আমি আলোচনা কৰিম মিছন বসুন্ধৰা 3.0 মাই লেণ্ড মাই ৰাইট এপ্লিকেশ্যন ডেটটো ইতিমধ্যে বৃদ্ধি কৰোৱা হৈছে। অক্টোবৰ 20, 2024 পৰা জানুৱাৰী 10, 2025 দিয়া হৈছিলে সময়টো, কিন্তু এতিয়া বৃদ্ধি কৰি 15 ফেব্ৰুৱাৰীলৈকে দিয়া হৈছে। 15 ফেব্ৰুৱাৰী 2025 আপোনালোকে এপ্লাই কৰিব পাৰিব। এপ্লাই কৰিবলৈ আপোনালোকে মিছন বসুন্ধৰা 3.0 আপোনালোকে তাৰ অফিচিয়েল ৱেবছাইটত আহিলেও হ'ব। আৰু কি পদ্ধতিৰে আপোনালোকে এপ্লাই কৰিব পাৰিব এইটো আমি চাম। ফাৰ্ষ্ট অফ অল আমি চাবলৈ বিচাৰিম ইয়াতে কি এপ্লাই কৰিব পাৰিব আপোনালোকে, কোনটো কেটেগৰীত এপ্লাই কৰিব পাৰে সেইগিলা আপোনালোকে ইয়াতে চাব পাৰে। লিষ্ট অফ বসুন্ধৰা 3.0 ছাৰ্ভিচেছবোৰ ইয়াতে দেখা পাব আপোনালোকে। ছেটেলমেণ্ট অফ আনছেটেল ইষ্ট ৱাইল্ড উডেন এণ্ড গ্ৰাউণ্ডেন লেণ্ডছ, এইবিলাক আপোনালোকেও এপ্লাই কৰিব পাৰিব। ছাৰ্ভিচেছ গাইডলাইনবোৰ দিয়া হৈছে, কি ডকুমেণ্ট লাগিব। আৰু ইয়াতে এপ্লাই কৰিবলৈ আপোনালোকে এপ্লাই নাওত ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু বহুতো ছাৰ্ভিচেছ দিয়া হৈছে, যেনে অ'নাৰশ্বিপ ৰাইটছ টু অকুপেঞ্চি টেনেণ্ট ইন টাউন লেণ্ডছ উইচ ৱেৰ ইষ্টৱেল ৰুৰেল লেণ্ডছ, এইবিলাকো আছে। ইয়াতে গাইডলাইনবোৰ দিয়া হৈছে, আপোনালোকে চাই ল'ব পাৰিব। এইবোৰ গাইডলাইন কি ডকুমেণ্ট লাগে ইয়াতে আপোনালোকে দেখা পাই যাব। আপোনালোকে চাব পাৰে অফাৰিং ৰিক্লাছিফিকেশ্যন শ্বুটছ, ইয়াতেও কি ডকুমেণ্ট লাগে ইয়াতে আপোনালোকে দেখা পাই যাব। আৰু ছাৰ্ভিচ গাইডলাইনবোৰ ইয়াতে দেখা পাই যাব, আপোনালোকে পঢ়ি ল'ব। তাৰপিছত যদি যোগ্যতা হয় আপোনালোকে এপ্লাই কৰিব পাৰিব। End of the digitalization of annual patta to PP conversions with rationalized rates in town and its peripheral areas, এইবোৰো এপ্লাই কৰিব পাৰিব। লিমিটেড কনভাৰ্চনছ অফ T-grant land to periodic patta, ইয়াতেও গাইডলাইনবোৰ ইয়াতে দিয়া হৈছে, আপোনালোকে চাব পাৰিব। তাৰপিছত ইয়াতে আছে মিউটেশ্যন বাই ৰাইট ইনহেৰিটেন্স, মিউটেশ্যন আফটাৰ ডিড ৰেজিষ্ট্ৰেশ্যন, পাৰ্চন অফ আনডিছপিউটেড কেছেছ, আৰু ৰিক্লাছিফিকেশ্যনছ অফ এগ্ৰিকালচাৰেল লেণ্ড টু নন এগ্ৰিকালচাৰেল লেণ্ড লেছ দেন 1 বিঘা, এলটমেণ্ট ক্লাছিফিকেড টু পিৰিয়ডিক পাট্টা, কনভাৰ্জন ফ্ৰম এনুৱেল পাট্টা টু পিৰিয়ডিক পাট্টা, ষ্ট্ৰাইকিং আউট অফ নেম ফ্ৰম পাট্টা, মোবাইল নাম্বাৰ আপডেশ্যন, এইবোৰো কৰিব পাৰিব আপোনালোকে। এইবোৰো চাই ল'ব পাৰিব। তাৰপিছত ছেটেলমেণ্ট অফ হেয়াৰচি লেণ্ড অফ ট্ৰাইবেল কমিউনিটিজ এপ্লাই কৰিব পাৰিব। আৰু ছেটেলমেণ্ট অফ এপি ট্ৰান্সপৰ্ট লেণ্ড ফ্ৰম অৰিজিনেল এপি হোল্ডাৰ, ৰেগুলাৰাইজেশ্যন অফ ছেটেলমেণ্ট অফ PGR VGR লেণ্ড, আৰু অনলাইন পে'মেণ্ট অফ ৰেভিনিউ। আৰু এটা আছে লিষ্ট অফ বসুন্ধৰা 2.0 ছাৰ্ভিচেছ, ছেটেলমেণ্ট অফ খাছ এণ্ড চিলিং ছাৰপ্লাছ লেণ্ড, এইটো আপোনালোকে এপ্লাই কৰিব পাৰিব। ছাৰ্ভিচ গাইডলাইন দিয়া হৈছে, ৰিকুৱাৰমেণ্ট কি লাগিব ডকুমেণ্ট ইয়াতে দিয়া হৈছে, এইটো আপোনালোকে এপ্লাই কৰিব পাৰিব। ইয়াতে দিয়া হৈছে সেইখিনিয়ে, আৰু কি এপ্লাই কৰিব পাৰিব ইয়াতে দিয়া হৈছে।